নমস্কাৰ এটা নতুন খবৰ আহিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা নতুনকৈ কিছু সংখ্যক পদ মুকলি হৈছে যিখিনিৰ বাবে আপোনালোকক আজি সকলোখিনি তথ্য সবিশেষ তথ্য মই আপোনালোকক জনাবলৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ ইয়াত PNRD ফালৰ পৰা অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা এই যিখিনি পদ মুকলি হৈছে ইয়াৰ বাবে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু লগতে ইয়াত কি অৰ্হতা লাগিব বা কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে কোৱালিফিকেশ্যন কিমান লাগিব কেতিয়াৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব সকলোখিনি তথ্য আপোনালোকক জনাম এই ভিডিঅ'টোৰ মাধ্যমেৰে সো পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ জব আসামৰ অন্য এটা খবৰলৈ আৰু আমি আপোনালোকৰ বাবে পোনপ্ৰথমে সকলো নতুন চাকৰি খবৰ পোনপ্ৰথমে আপোনালোকৰ বাবে লৈ আহোঁ গতিকে আমাৰ সৈতে জড়িত হৈ থাকিলে আপোনালোকে এনে ধৰণৰ চাকৰিৰ আপডেটসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰি থাকিব পাৰিব সো আজি দেৰি নকৰি কিনে আজি খবৰটোত আহিছোঁ আজিটো ওলাইছে মই আপোনালোকক কৈছোঁ যে PNRD ফালৰ পৰা আহিছে অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা এখিনি পদ মুকলি হৈছে ইয়াত কিছু সংখ্যক মুকলি হৈছে যিখিনিত আপোনালোকৰ সৰ্বমুঠ পদ আছে 1508টা 1508টাকৈ পদ মুকলি হৈছে নতুনকৈ আৰু এই পদসমূহৰ বাবে কোনটোৰ বাবে কি কোৱালিফিকেশ্যন লাগিব সেইখিনি আমি ক্ৰমান্বয়ে এটা এটাকৈ আমি আলোচনা কৰিম কি পদ মুকলি হৈছে প্ৰত্যেকটো পদৰ বাবে কি অৰ্হতা লাগিব বা কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আমি এটা এটাকৈ তন্নকৈ আপোনালোকৰ আগত মই প্ৰকাশ কৰি আছোঁ সো ইয়াৰ বাবে মই কৈছোঁ যে আপোনালোকে প্ৰথমে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন ফিজ নালাগে কোনো ধৰণৰ আবেদন মাচুল বা এপ্লিকেশ্যন ফিজ আপোনালোকে পে কৰিব নালাগে তো এইটো এটা অতি ভাল খবৰ আপোনালোকে ইজিলি অনলাইনত আপোনালোকে এপ্লাই কৰি দিলেই হ'ব ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকে আবেদন মাচুল পে কৰিবলগীয়া নহয় তাৰপিছতে আমি এটা প্ৰথমে পোষ্ট ওয়াইজ আমি ভেকেন্সিসমূহ চাই ল'ব বিচাৰিছোঁ প্ৰথম যোনটো পদ হয় সেইটো আছে আপোনালোকৰ এক্ৰেডিটেড ইঞ্জিনিয়াৰ সো ইয়াৰ বাবে আপোনালোকৰ ইয়াত উল্লেখ কৰি দিয়া হৈছে এজ লিমিটটো 18 to 40 ইয়াৰ্ছ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ প্ৰাৰ্থীসকলেহে এই পদটোৰ বাবে যোনটো এক্ৰেডিটেড ইঞ্জিনিয়াৰ পদটোৰ বাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াত মান্থলি যোনটো আপোনালোকৰ চেলাৰী বা দৰমহা হ'ব সেইটো ইয়াত উল্লেখ কৰা হৈছে 18,000 18,000 টকা সো ইয়াত এতিয়া কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব এই পদটোৰ বাবে তো সেইখিনি জানি লওঁ তাৰপিছত আমি এনেদৰে ক্ৰমান্বয়ে এটা এটাকৈ আমি চাই গৈ থাকিম তো প্ৰথমে যোনটো এইটো এক্ৰেডিটেড ইঞ্জিনিয়াৰ পদটোৰ বাবে ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং তো আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং আপোনালোকে কৰা হ'ব লাগিব বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত আৰু লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আপোনালোকৰ কম্পিউটাৰ দক্ষতা বা অৰ্হতা ইয়াত বিচৰা হৈছে সো এইখিনি আছিলে ইয়াৰ কোৱালিফিকেশ্যন তো এতিয়া আমি 2 নম্বৰ পদটোৰ আহিছোঁ 2 নম্বৰ পদটো হৈছে গ্ৰাম ৰোজগাৰ সহায়ক তো এই গ্ৰাম ৰোজগাৰ সহায়ক পদটোৰ বাবে আপোনালোকৰ এজটো সেম আছে 18 to 40 ইয়াৰ্ছ 18 বছৰ পৰা 40 বছৰ ভিতৰৰ প্ৰাৰ্থীসকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াত মান্থলি দৰমহাটো হ'ব 15,000 টকাকৈ আপোনালোকে দৰমহা লাভ কৰিব পাৰিব আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যনটো ইয়াত উল্লেখ কৰি দিয়া হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন সো আপোনালোকে যিকোনো শাখাত আপোনালোকে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰিলে হ'ব স্নাতক ডিগ্ৰী ন্যূনতম অৰ্হতা আপোনালোকে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰিব লাগিব এইটো যোনটো গ্ৰাম ৰোজগাৰ সহায়ক পদটো আছে সো ইয়াৰ বাবে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে আপোনালোকৰ মিনিমাম 50% ন্যূনতম আপোনালোকৰ 50% নম্বৰ প্ৰাপ্ত হ'ব লাগিব স্নাতক ডিগ্ৰী তাৰ লগতে ইয়াত উল্লেখ কৰা হৈছে ডিষ্টেন্সত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তো তেতিয়াও সেইখন চাৰ্টিফিকেটো বা সেইটো কোৱালিফিকেশ্যনো আপোনালোকৰ এপ্ৰুভ কৰা হ'ব কিন্তু ইয়াত উল্লেখ কৰি দিয়া আছে সেইটো আপোনালোকৰ DEC নাইবা UGC নাইবা AICTEৰ আণ্ডাৰত বা তেওঁলোকে এপ্ৰুভ কৰা হ'ব লাগিব তেতিয়াহে এইটো একচেপ্টেবল হ'ব আৰু লগতে ইয়াতো আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব ন্যূনতম আপোনালোকৰ 6 মাহৰ হ'লেও কম্পিউটাৰ অৰ্হতা বা দক্ষতা আপোনালোকৰ থাকিব লাগিব সো এই পদটোৰ বাবে এতিয়া আমি আহিলোঁ 3 নম্বৰ পদটো 3 নম্বৰ পদটো হৈছে কম্পিউটাৰ এছিষ্টেণ্ট পদটোৰ বাবে ইয়াত উল্লেখ কৰা হৈছে সেম বয়সটো আপোনালোকৰ সেম আছে 18 to 40 ইয়াৰ্ছ 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াত আপোনালোকৰ মান্থলি দৰমহা হ'ব 15,000 টকাকৈ আপোনালোকে দৰমহা লাভ কৰিব পাৰিব আৰু লগতে ইয়াতো আপোনালোকৰ কোৱালিফিকেশ্যন উল্লেখ কৰা মতে আপোনালোকে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'ব লাগিব আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে আপোনালোকৰ ইয়াত উল্লেখ কৰা মতে মিনিমাম আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব আপোনালোকৰ স্নাতক ডিগ্ৰীত আপোনালোকে ন্যূনতম 50% প্ৰাপ্ত হ'ব লাগিব আৰু লগতে ইয়াতো আপোনালোকৰ ডিষ্টেন্সত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আপোনালোকৰ একচেপ্টেবল হ'ব যদি হেতু মই কৈছে যোনটো আগৰটো দৰে সেম আছে এপ্ৰুভ যদি
DEC নাইবা UGC নাইবা AICTE যদি এপ্ৰুভ কৰিছে তেনেহ'লে এইটো একচেপ্টেবল হ'ব সেই চাৰ্টিফিকেটখন যদি আপোনালোকে ডিষ্টেন্সত কৰিছে যদি ৰেগুলাৰ কৰিছে তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নাই আপোনালোকে কেৱল মাত্ৰ ন্যূনতম 50% মাৰ্কছ আপোনালোকৰ থাকিলে ইয়াৰ বাবে এপ্লিকেবল হ'ব আৰু লগতে ইয়াতো আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব যিটো ন্যূনতম 6 মান্থ ন্যূনতম আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা ইয়াত থাকিব লাগিব তো এইকেইটা আপোনালোকৰ সেম আছে এটা আমি আহো 4 নম্বৰ পদটো 4 নম্বৰ পদটো হৈছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ পদটোৰ বাবে আপোনালোকৰ এজ লিমিটেড সেমে আছে 18 to 40 ইয়াৰ্ছ 18 বছৰ পৰা 40 বছৰ ভিতৰৰ প্ৰাৰ্থীসকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু লগতে মান্থলি আপোনালোকৰ যোনটো ৰেমুনাৰেশ্যন বা দৰমহাটো হ'ব সেইটো আপোনালোকৰ 15,000 টকাকৈ আপোনালোকে দৰমহা লাভ কৰিব পাৰিব আৰু ইয়াতো আপোনালোকৰ ন্যূনতম কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা আপোনালোকে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'ব লাগিব আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব য'ত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব আৰু লগতে আপোনালোকৰ ডিষ্টেন্সত কৰিলে আপোনালোকৰ এপ্ৰুভ কৰা হ'ব লাগিব DEC নাইবা UGC নাইবা AICTE আপোনালোকৰ এপ্ৰুভ কৰা হ'ব লাগিব তেতিয়া সেই ডিষ্টেন্সত কৰা চাৰ্টিফিকেটখনো তেওঁলোকে একচেপ্টেবল হ'ব আৰু লগতে ইয়াত আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মাটো সেম আছে আপোনালোকৰ 6 মান্থ ন্যূনতম আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা ইয়াতো বিচৰা হৈছে সো এই 4টাই পদ মুকলি কৰা হৈছিল আৰু টোটেল সৰ্বমুঠ পদ আছে 1508টা 1508টাকৈ পদ আছে আৰু কি মই আপোনালোকক ক'লো যে এই 4টা বিভাগৰ পৰা মুকলি হৈছে এক্ৰেডিটেড ইঞ্জিনিয়াৰ ইয়াত আছে আপোনালোকৰ 291টা পোষ্ট গ্ৰাম ৰোজগাৰ সহায়ক ইয়াত আছে আপোনালোকৰ 464টা পোষ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্ট ইয়াত আছে আপোনালোকৰ 291টা পদ আৰু গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ ইয়াৰ বাবে আপোনালোকৰ 462টা পদ মুকলি কৰা হৈছে আৰু সৰ্বমুঠ পদখিনি হৈছে 1508 তো আৰু মই আপোনালোকক ক্ৰমান্বয়ে এটাকৈ আপোনালোকক মই জনালোৱে যে কোনটো পদৰ বাবে কি কোৱালিফিকেশ্যন বা অৰ্হতা বা দক্ষতা লাগিব সেইখিনি মই আপোনালোকক অলৰেডি জনাইছোঁ তো আপুনি যোনটো পদৰ বাবে এপ্লিকেবল হয় বা যোনটো পদতে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে অনলাইন যোগে এপ্লাই কৰি ল'ব পাৰে য'ত আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল আপোনালোকে পে' কৰিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত স্টাৰ্ট ডেট অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 22 তাৰিখ 2 মাহ 2026 9 AM পৰা 22 তাৰিখৰ পৰা এইটো অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব অৰ্থাৎ অহাকালিৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব এইটো PNRD আৰু লগতে ইয়াত লাষ্ট ডেট আছে 22/3/2026 22 মাৰ্চ 2026 লৈকে সময় আছে তো এতিয়াও বহুখিনি সময় আছে যেহেতু অহাকালিৰ পৰা সম্পূৰ্ণ এমাহ সময় আছে 22 তাৰিখৰ পৰা 22 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপুনি ইচ্ছুক হয় যদি আপুনি ইয়াৰ বাবে এপ্লিকেবল হয় তেনেহ'লে আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব এইটো এটা ভাল সুযোগ হয় যদি আপুনি চাকৰি সন্ধানত আছে তেনেহ'লে এই খবৰটো আপোনালোকে মানে এই যোনটো খবৰ ওলাইছে এইটো আপোনালোকে মিছ নকৰিব এই ভাল আপোনালোকৰ অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব আৰু ইয়াত অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকৰ সুবিধাৰ্থে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি ৰাখিছোঁ অনলাইনত এপ্লাই কৰি ল'ব পাৰিব এপ্লাই অনলাইন বুলি আপোনালোকে এটা লিংক পাব লিংকত ক্লিক কৰি আপোনালোকে নিজে এপ্লাই কৰি ল'ব পাৰিব আৰু লগতে অফিচিয়েল যোনখন তেওঁলোকে জাননী প্ৰকাশ কৰিছে সেইখন যদি আপোনালোকে চাব বিচাৰে আপোনালোকৰ যদি মনত কিবা যদি এতিয়াও ডাউট আছে তো সেইটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰে অফিচিয়েল যোনখন তেওঁলোকে জাননী প্ৰকাশ কৰিছে তাৰ লিংক মই আপোনালোকৰ সুবিধাতে ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ অফিচিয়েল নটিফিকেশ্যন বুলি আপোনালোকে পাব তাত ক্লিক কৰি আপোনালোকে নটিফিকেশ্যনখন ডাউনলোড কৰি কেনে আপোনালোকে নিজে চাই ল'ব পাৰিব সো এইটো আছিল আজিৰ খবৰ আৰু এনেকুৱা ধৰণৰ নতুন চাকৰি খবৰ আমি আপোনালোকৰ বাবে লৈ আহোঁ পোনপ্ৰথমে লৈ আহোঁ গতিকে আমাৰ সৈতে জড়িত হৈ থাকক সকলো চাকৰি খবৰ সকলো চাকৰি আপডেট আপোনালোকে পোনপটীয়াভাৱে লাভ কৰি যাব পাৰিব সো আজিলৈ ইমানেই ধন্যবাদ